নমস্কাৰ বন্ধুসকল, বিন্দাছ নিউজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু যিহেতু অসম পুলিচৰ ফালৰ পৰা এটা বহুতো ডাঙৰ খবৰ আহিছে, আপোনালোকে হয়তো গমেই পাইছে আৰু আপোনালোকে নিউজতো দেখিছে। অসম পুলিচৰ ফালৰ পৰা বহুত ডাঙৰ এটা খবৰ আহিছে, সেইটো হৈছে আপোনালোকৰ অসম পুলিচ কামাণ্ডো, যিটো আমাৰ কামাণ্ডো পদ আপোনালোকে গমেই পাই আছিল। ইমান দিনে কামাণ্ডো পদ ল'ব বুলি সকলোৱে আশা কৰি আছিল যে কামাণ্ডোত এবাৰ এপ্লাই কৰি কিনে ৰানিং কৰিম বুলি ভাবি আছিল, কিন্তু সকলোৰে হয়তো আশাবোৰ পূৰণ নহ'বও পাৰে। কাৰণটো হৈছে তাত এজটো ধৰি দিছে 18 পৰা 21 বছৰ। 18 পৰা 21 বছৰ হ'লেহে আপুনি এপ্লাই কৰিব পাৰিব বা ৰানিং কৰিব পাৰিব। তাৰ ওপৰ হ'লে আপুনি ৰানিং কৰিব নোৱাৰে। কিন্তু তাত এটা কথা উল্লেখ কৰা নাই যে ST, SC, OBC এই সকলৰ মানে এজ ৰিলেশ্যনটো বঢ়াই দিব নে কি, সেইটো তাত উল্লেখ নাই। যদি বঢ়াই দিয়ে তেতিয়াহ'লে আপোনালোকে যদি OBC, ST, SC হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আৰু বঢ়াই নিদিয়ে, চেম 21 হয়, তেনেহ'লে 21 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীখিনিয়ে কোনো এপ্লাই কৰিব নোৱাৰিব। তাৰ তলৰ এই 18 পৰা 21 বছৰ হোৱা তেওঁলোকে অনলাইন কৰিব পাৰিব। আৰু যিহেতু অতি সুখবৰ, এই 7 দিনৰ ভিতৰতে আপোনালোকৰ এডভাৰটাইজমেণ্টসমূহ আপোনালোকে পাই যাব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে 7 দিনৰ ভিতৰতে মানে এডভাৰটাইজসমূহ মুকলি কৰিবলৈ তেওঁ কৈছে। আৰু যিহেতু 7 দিনৰ ভিতৰতে আপোনালোকৰ নটিছসমূহ আপোনালোকে পাই যাব। আৰু যিহেতু অসম পুলিচৰ ABUB নিচিনা নহয়, আপোনালোকৰ ৰানিংসমূহ অলপ হাৰ্ড হ'ব আৰু হয়তো আপোনালোকক ফিল্ডত নিদিব পাৰে, পাহাৰত দিব পাৰে। যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে মানে কামাণ্ডো ইণ্টাৰভিউটো মানে পাহাৰত দিব পাৰে। পাহাৰৰ কথা তেওঁ উল্লেখ কৰিছে। তাক চালে কিন্তু একদম পাহাৰত দিব যেনে লাগে। তাৰ কাৰণে কৈছোঁ আপোনালোকে ৰানিংটো যিমান পাৰে পূৰা প্ৰিপেয়াৰ কৰি থাকক, যাতে আপোনালোকৰ যদি বয়স আছে তেতিয়াহ'লে আপুনি পূৰা প্ৰিপেয়াৰ কৰি থাকক। আৰু মই আশা কৰোঁ সকলোৱে ভালকৈ ৰানিং পাছ কৰিব বুলি। আৰু সকলোৰে কাৰণে ভাল খবৰ, কিন্তু যিসকলৰ বয়স বেছি সেইসকলৰ কাৰণে বহুত বেছি বেয়া খবৰ। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো ইমান এটা সামৰণি কৰিছোঁ। জয় অসম।